নমস্কাৰ, মোৰ অন্যটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰ ভিডিঅ'টি শেষলৈকে চাই যাব বুলি আশা ৰাখিলোঁ। ভোট জলকীয়াৰ পুলি পচাইছিলোঁ, এইখিনি ডাঙৰ হৈছে, ধুনীয়া হৈছে পুলিবোৰ। এয়া আমি কেঁচা পিঠা খাইছিলোঁ। আপোনালোক কোনে কোনে ভাল পায় বাৰু? মই কিন্তু খুব ভাল পাওঁ। জহা চাউলৰ পিঠাগুড়ি, গুড়, নাৰিকল, কল, গাখীৰ, মৌজোল, ঘি এই সকলোবোৰ দি বহুত ভাল লাগে মিক্স কৰি কিনে খাই। এয়া আমাৰ মাহঁতৰ ঘৰৰ আম। এইটো কি চিনি পাইছেনে? বৰকাঠফুলা বুলি কয় ইয়াক। আমি খাইছিলোঁ, বহুত ভাল লাগিলে খাই। এয়া চাহ খোৱাৰ সময়ত পকৰি আৰু মেৰিগ'ল্ড বিস্কুট ফ্ৰাই কৰি কিনে। আমাৰ বাহঁতৰ ঘৰলৈ গৈছিলোঁ। ক'লৈ আহিলা? ক'লৈ আহিলা? জেঠাই ঘৰলৈ আহিলা? হা? কি দিলে এইটো তোমাক? বেগ পালা এইটো? লোৱা, লোৱা দেই। অঁ, ক'লৈ আহিলা? টিকা টিকা লাগি যাব। তোমাৰ নামটো কি কৈ দিয়াচোন? নামটো কি আছিলে তোমাৰ? নাজানো। মায়ে জানে। নামটো কি বাবু? অভিনৱ। অভিনৱ কি? অঁ, কোন ক্লাছত পঢ়া তুমি? অঁ, কোন ক্লাছত? প্লে হাউচ। অ'কে, ভেৰি গুড। আলু, পিঁয়াজ আৰু বেচন দি কিনে পকৰি বনাইছিলোঁ। ইয়াত বিভিন্ন ধৰণৰ জংঘলী শাকবোৰ আছে, যেনে ঢেকীয়া, ৰঙালাও আগ, নেফাফু, কচু, ভোট জলকীয়া, নেমু, আকৌ এইটো ঢেকীয়া, আকৌ এইটো কচুৰ পিপলি বুলি কয় ইয়াক। এইটো আমি খাম এতিয়া। ৰেচিপি ভিডিঅ' দিছোঁ, চাই থাকক। আমিনো কেনেদৰে বনাই খাইছোঁ। কুকুৰাটো মাৰি মাংসখিনি কাটি লোৱা হ'ল। মাষ্টৰনী বাইদেউ, অমিতা ছিঙিবলৈ যাম ব'লা। নালাগে বাৰু, পিন্ধি লওঁ। মোৰ ডাঙৰ ছোৱালী চুনুচ মিতাই ৰোৱা অমিতা প্ৰথম ছিঙিম। মোৰ মায়ে ছিঙি দিব কৈছে, ছিঙি দিছোঁ আৰু নাহিবা দেই, ৰাতি ছিঙা হৈছে। অমিতা বোলে কাটি পেলাব নাপায়, অমিতা গছত লক্ষী থাকে। অমিতাটো কোমলীয়াই হৈ আছে, মিছাকৈ ছিঙিলোঁ। আদা, ৰচুন, আলু, এইটো ঘঁহনি বন নে কি কয়, নৰসিংহ, অমিতা। ইয়াত তেল দিয়া হৈছে, তেল গৰম হোৱাত পিঁয়াজ দি দিয়া হৈছে। তাৰ পাছত
নিমখ হালধি দি অলপ ভাজি লোৱা হৈছে। তাৰপাছত মাংসখিনি দি ভাজি লোৱা হৈছে। ৰচুন খুন্দি লৈ দি দিয়া হৈছে। হাঁহ উঠে না এতিয়া অমিতা আলুখিনি দি লোৱা হৈছে। এতিয়া বাকী থকা পাতবোৰ দি লোৱা হৈছে। গৰম পানী দি এতিয়া উতলিবলৈ দিয়া হৈছে। এয়া ৰেডি হৈ গ'ল আমাৰ চিকেন। দেখিবলৈ মজা হৈছে। এইখন মোৰ থালিখন খাবলৈ টেষ্টি হৈছিল। আজিলৈ ইমানেই। বাই বাই।